এপমনটা আজি দিব নেকি? তো হেল্ল' গাইছ, কি খবৰ? আজি আকৌ ওলাই আহিলোঁ এটা নতুন ব্লগৰ সৈতে আৰু মোৰ লগত আছে মেলেং। হাই, এতিয়া আমি শ্বুটিঙলৈ গৈ আছোঁ, আপোনালোকে চাই থাকক। এতিয়া আমাৰ গাঁৱৰ LP স্কুলখন পাই গ'লোহি আৰু এইখন গেট এতিয়া খুলিলে। এতিয়া বলক সোমাই যাওঁ। তো বলক এইটো ৰুমতে আজি শ্বুটিং কৰা হ'ব। এতিয়া ৰুমত সোমাই গ'লোঁ আৰু ইহঁতে বেঞ্চবোৰ ঠিক কৰি আছে। একেবাৰে প্ৰথম জন্ম হোৱাৰ পৰা প্ৰথম এইখন স্কুলত পঢ়িছিলোঁ। এখন অংগনবাড়ী হয়। ইয়াত প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে আছে। আমি সৰুতে ইয়াতে পঢ়ি ডাঙৰ হ'লোঁ। চাওক স্কুলখন চাওক, LP স্কুল হৈছিলে এখন। এইটো অফিচটো হৈছিলে আৰু এইফালে এইটো ভাত খোৱা ঘৰ হৈছিলে। ভাত ইয়াত দিছিলে আগতে। এতিয়া আজি শ্বুটিং ইয়াতে এনেকৈ ল'ব লাগিব আৰু SR এক্সাম হ'ব শ্বুটিঙত। এতিয়া আৰু সকলো আহি উপস্থিত হ'ল। তো বলক এতিয়া শ্বুটিং আৰম্ভ কৰোঁ আৰু আপোনালোকে এনজয় কৰক। আৰু ইহঁত শ্বুটিং চাবলৈ আহিছে। কি নাম আপোনাৰ? ই কালি জিলাং বুলি লিখিলে যে ইয়াত। কুকুৰ নহয়, এনে ছাগলটো। ছাৰ, আপোনাৰ আকৌ কি হ'ল? ছাৰ, এপমনটা আজি দিব নেকি? নহয় মানে 10 লাখ টকাৰ কথা যে। এনে আনুমানিক কিমান দিনত দিব পাৰিব বাৰু? মোকতো পিতাই কৈ উঠাই দিছে। আজিনো কি মনত পৰিল বিহুতি বাই? বিহুতি বাই বোৱাৰীবোৰ চলাই খাবলৈ ট্ৰেইনিং ল'ব লাগে। তো আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। লগতে আমাৰ জিনাছ দাদা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ, বাই। ঘূৰণীয়া পৃথিৱীখন ঘূৰি ফুৰি চাই নাপালো বিচাৰি মই ক'তো এনেখন ঠাই